সবে জানে আৰু BPF জয়যুক্ত হ'ব। এতিয়া যিটো চৰকাৰ চলি আছে সেইটো অমংগলীয়া চৰকাৰ। হাগ্ৰামাৰ দিনত যেনেকুৱা ধৰণৰ আমাৰ বিজনেছমেনবিলাকৰ মুখত হাঁহি আছিলে, এই হাঁহিটো এতিয়া নাই। সকলোৱে মানে হাগ্ৰামা মহিলা ডাঙৰীয়া আকৌ চৰকাৰ গঠন কৰক সেইটো বিচাৰিছে। আগন্তুক সময়ত BTCৰ সময়ত হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত আমি BTC চৰকাৰ গঠন কৰিব পাৰিম। महालयाजों लोब्बा लाखिनानै दिनै क'क्राझार जिल्ला BPF बेंगलि सेल आरो देबरगाव ब्लक BPF बेंगलि सेलनि बानजायनायाव निखावरि सुबुंफोरनो बोथिसे ओंखाम जाहोयो। निखावरि सुबुंफोरखौ ओंखाम जाहोनाय बे हाबाफारियाव BPFनि दैदेनगिरि एबा बारग' मन्त्रि प्रमिला रानी ब्रह्म आरो गुबुन दैदेनगिरि फारियै जुबिराज बसुमतारी, प्रहलाद ब्रह्म आरो BPF बेंगलि सेलनि क'क्राझार जिल्लानि आफादगिरि कनक दे, देबरगाव ब्लक BPF बेंगलि सेलनि आफादगिरि अरुपम साहा बिथांमोना बाहागो लायो। बे हाबाफारियाव बाहागो लानानै बारग' मन्त्रि प्रमिला रानी ब्रह्म बिथाङा खौरांगिरिनि सिगाङाव गोजोननाय फोरमायनानै आथिखाल थासारिखौ नायनानै BPF हानजानि देरहागोनखौ बयबो मिथिखायो होननानै आथिखालनि BTC सोरखारा मोजांनि थाखाय नङै एबा अमंगलिया सरकार, जायनि जाउनाव बेफार फालांगिया गाज्रि जादों। हाग्रामानि समाव फालांगिरिफोरा गोजोननाय दङमोन, नाथाय दा गैला होनना फालांगिरिनिफ्राय लानानै गासैबो थाखोनि सुबुङानो हाग्रामा महिलारिखौ सोरखाराव फैफिननायखौ हास्थायफिनदों होनना बुङो। তিথিৰ পবিত্ৰ দিনত আমাৰ BPF দলৰ দেবৰগাঁও ব্লক আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বেংগলী সেলৰ দুয়োটাই যৌথভাৱে আজি দুখীয়া মানে মানুহবিলাকক খিচিৰি বনাই খুৱাইছে। সেই মানে সময়ছোৱাত তেওঁলোকে মোক ইয়ালৈ আহিবৰ কাৰণে আহ্বান জনাইছে আৰু খিচিৰি বিতৰণ কৰিবৰ কাৰণে। সেইকাৰণে মই আহিছোঁ। দৰাচলতে তেওঁলোকে মাজে মাজে মানে কিছুমান ভাল তিথিত ভাল কাম কৰি আছে বেংগলী চেলে। এইটোও তেওঁলোকৰ মানে এটা দ্বিতীয় প্ৰগ্ৰাম হয়। যিমান চেল বনোৱা হৈছে সেই তাৰে ভিতৰত এইটো দ্বিতীয় প্ৰগ্ৰাম হয় তেওঁলোকৰ। সেইকাৰণে মই ভাল পাইছোঁ। দুখীয়া মানুহবিলাকক তেওঁলোকে আজি তেওঁলোকক সেৱা কৰি পেলাই তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাই পেলাই তেওঁলোকক এসাঁজ খিচিৰি খুৱাইছে। এই তাত থাকিবলৈ পাই মই নিজে সুখী হৈছোঁ। BPFৰ স্থিতিটো এতিয়া চবৰে মানে চবেই জানে আৰু BPF জয়যুক্ত হ'ব। আপোনালোকৰো সহায় সহযোগিতা আমাক লাগিব। আমাৰ ক'ৰবাত যদি ভুল থাকি যায় তাত আপোনালোকৰ ফালৰ পৰা আমি সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ। কাৰণ আপোনালোকৰ ফালৰ পৰাই কিয় সহযোগিতা বিচাৰিছোঁ, এতিয়া যিটো চৰকাৰ চলি আছে সেইটো অমংগলীয়া চৰকাৰ। আজিৰ দিনত বজাৰটো মন্দা হৈ গৈছে। বজাৰ মন্দা হোৱাৰতো কোনো যুক্তি নাথাকে। যে হাগ্ৰামাৰ দিনত যেনেকুৱা ধৰণৰ আমাৰ বিজনেছমেনবিলাকৰ মুখত হাঁহি আছিলে, এই হাঁহিটো এতিয়া নাই। গতিকে এই চৰকাৰটো অমংগলীয়া চৰকাৰ হয়। সেইকাৰণে ৰাইজে বিচাৰিছে আমাৰ বিজনেছমেনৰ পৰা আৰম্ভ কৰি সকলো মানে যিসকলে ঠেলাৱালা ৰিক্সাৱালা সকলোৱে মানে হাগ্ৰামা মহিলা ডাঙৰীয়া আকৌ চৰকাৰ গঠন কৰক সেইটো বিচাৰিছে। সেইকাৰণে আমি আশাবাদী আগলৈ আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত BPF মানে জয়যুক্ত হ'ব আৰু আগন্তুক সময়ত BTCৰ সময়ত হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত আমি BTC চৰকাৰ গঠন কৰিব পাৰিম। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াতে উপস্থিত হোৱাৰ কাৰণে। আমি BPF বেংগলী সেল কোকৰাঝাৰ জিলা তথা দেবৰগাঁও ব্লক কমিটিৰ উদ্যোগত আজি এই পবিত্ৰ মহালয়াৰ দিনত আমি এসাঁজ ভাত খুৱাব চেষ্টা কৰিছোঁ গৰীব দুখীয়াসকলক, যাহাতে তেখেতৰ আশীৰ্বাদত আমি আগন্তুক দিনত BPF দলক আগুৱাই লৈ যাব পাৰোঁ আৰু লগতে অহা আমাৰ লোকসভা নিৰ্বাচন লগতে MCLA 2025 যোনটো MCLA নিৰ্বাচন তাতে যাতে আমি বিপুল ভোটতে জয়যুক্ত হ'ব পাৰোঁ তাৰে কামনা ৰাখিছোঁ। মা দুৰ্গাক তাৰে প্ৰাৰ্থনা কৰিছোঁ। এবাৰ BTC MLA ইলেকশ্যন MP ইলেকশ্যনত বাঙালীবিলাকক কি কৰিছে? আমাৰ বেংগলীবিলাকেতো 100% BPFৰ লগত আগৰ পৰাই আছে আৰু যিহেতু এতিয়া BPFৰ আমি চেল এটা গঠন কৰি দিয়া হৈছে হাইকমাণ্ডৰ পৰা, সেই চেলৰ জৰিয়তে আমি যিমানখিনি
মানে BPFৰ হৈ কৰিব লগা আছে আমি কৰি যাম আৰু আপোনালোকে আজি প্ৰত্যক্ষদৰ্শী যে আমাৰ মহিলাসকল কেনেকৈ আগুৱাই আহিছে কেনেকৈ BPFক আগুৱাই লৈ যাব লাগে তেখেতে উৎসাহ দিছে আপোনালোকে নিজে প্ৰত্যক্ষদৰ্শী আজি